কালি দিব পুৰহি দিব যোনদিনা দিয়া ৰিপৰ্ট এছআইটি ৰিপৰ্ট দিয়ক আমি এছআইটি ৰিপৰ্ট আমি পানীত উঠুৱাই দিম ব্ৰহ্মপুত্ৰত উঠুৱাই দিম আমি এছআইটি ৰিপৰ্ট কোনো ভেলু নাইকিয়া হিমন্ত বিশ্বক আমি চেলেঞ্জ কৰিছো তুমি যে কৈছিলা যে মই মুখ্যমন্ত্ৰী এৰিম তুমি এতিয়া এৰিব নোৱাৰা আমি কংগ্ৰেছে সেইটো কৈছিলা তুমি যে কৈছিলা যে মই ঘৰলৈ নাযাওঁ গতিকে তুমি এতিয়া ঘৰত থাকিবা না নাথাকা আমি চাম আৰু তোমাৰ কাৰণে আমি এটা বৃদ্ধাশ্ৰম ঠিক কৰি থৈছো আমি কংগ্ৰেছে তাত তোমাক ৰাখিম মই কিন্তু 10 ছেপ্টেম্বৰলৈ একেবাৰে উৎকণ্ঠাত নাছিলোঁ কাৰণ ৰাহুল গান্ধী বডি ডাবুলৰ কথা যেতিয়া কৈছিলে যে 1 মাহৰ ভিতৰত বডি ডাবুলৰ প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম বুলি কৈছিলে আৰু সেইটো বোকাত মিছা প্ৰমাণিত হ'ল গতিকে আমি উৎকণ্ঠাৰে বাট চোৱা নাছিলোঁ আমি এটা বছৰটোৰ সৰ্ববৃহৎ কৌতুক হ'ব বুলি ভাবি পেলাই আমি একচুৱেলি বাট চাই আছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই এইটোত কেনেকৈ মুখ থেকেচা খাব আজি মনত পেলাই দিছে আজি 10 ছেপ্টেম্বৰ তেওঁ আজি 4 মাহৰ আগৰ প্ৰায় 5 মাহৰ আগৰ প্ৰায় বিভিন্ন ধৰণৰ কথা কৈ আছে আমিও বৰ আগ্ৰহেৰে ৰৈ আছোঁ তেওঁ আজি কি পানী ফুচুৰি আমাৰ মাজত এৰি দিয়ে কিন্তু এইটো কথা ঠিক যে তেওঁ এই যে কংগ্ৰেছ দলক কেন্দ্ৰ কৰি তেওঁৰ যিটো এইবিলাক কৰি আছে সেইবিলাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে কাৰণ এনেকুৱা এটা সময় আহিছে যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰে